নাই মানুহজনৰ অসমীয়া ভাষাৰ গৌৰৱ সপ্তাহ হিমন্ত বিশ্ব শৰ্মাই পাতিবলগীয়া মানুহ নেকি আপোনালোকে কওক সেই কথা যে যিজন মানুহে APSCৰ পৰা অসমীয়া ভাষাটো উঠাই দিলে বাধ্যতামূলক প্ৰশ্ন কাকত আছিলে সেই মানুহজনে আসলতে লাজ পাব লাগে নে নাই তেওঁ যে গৌৰৱ সপ্তাহ পাতি আছে মালিক আপোনাক কৈছো আপোনাৰ যদি সঁচাকৈ গৌৰৱ সপ্তাহ পাতিবলৈ ইচ্ছা আছে তেতিয়া হলে আমাৰ APSCত অসমীয়া ভাষাৰ বাধ্যতামূলক কোৱেশ্চন পেপাৰখন পুনৰ আৰম্ভ কৰক আজি আপুনি যিবিলাক অসমীয়া ভাষাৰ স্কুল বন্ধ কৰি দিলে সেইবিলাক পুনৰ সেই স্কুলবিলাক খোলাৰ ব্যৱস্থা কৰিব পাৰিবনে আপুনি পাৰিবনে নোৱাৰে যদি এনে নাটকটো নকৰিব সেই কথাটো কৈছো নাটক বহুত হৈ গল আৰু আপোনাৰ নাটক আমি বহুত দেখিলো ইমোশনাল ব্লেকমেইল কৰিবৰ কাৰণে সেই নাটকবিলাক কৰি থাকে বাকিটোতো আপোনাৰ অসমীয়া ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা বা ভৱিষ্যতে অসমীয়া ভাষাক উত্তৰণৰ ক্ষেত্ৰত আপুনি যে কিবা কৰিব হেতুটো আমি কেতিয়াও বিশ্বাসে নকৰো মানে বিশ্বাস কৰিবলৈ কাম আজিলৈ কৰাই নাই আপুনি গতিকে এনে আপোনাৰ এই ইমোশনাল ব্লেকমেইল কৰা কাৰ্যসূচীবিলাক বন্ধ কৰক সঁচাকৈ যদি এটা প্ৰত্যাহ্বানে কৈ দিওঁ আৰু হিমন্ত বিশ্ব শৰ্মাক এটা প্ৰত্যাহ্বান আছে আপোনাৰ প্ৰতি যে সঁচাকৈ যদি আপুনি অসমীয়া ভাষাৰ গৌৰৱ সপ্তাহ পাতিছে তেতিয়া হলে যিমান চৰকাৰী আমাৰ কাৰ্যালয় আছে আমাৰ অফিসবিলাকত কাৰ্যালয়বিলাকত অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত অসমীয়া ভাষা ব্যৱহাৰ কৰক আমিতো এটা চৰকাৰী কাৰ্যালয়বিলাকত অসমীয়া ভাষাৰ ব্যৱহাৰ নেদেখুৱে দেখোন হয় না নহয় কওক আপোনালোকে ৰাইজে সেই কথাটো বিবেচনা কৰক আজি আমাৰ ডাঙৰ কাৰ্যালয়বিলাকততো অসমীয়া ভাষাৰ ব্যৱহাৰ নহয় সেই প্ৰত্যাহ্বান গ্ৰহণ কৰক যে অসমীয়া ভাষা এই এসপ্তাহৰ ভিতৰত যিমান চৰকাৰী ইনষ্টিটিউচন আছে সেইবিলাকত অসমীয়া ভাষাই ব্যৱহাৰ হ'ব সেই কামটো কৰি দেখুৱাওক আপুনি আৰু যিমান আপোনাৰ বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে শ্বপিং মল আছে আমাৰ দোকান আছে ষ্ট'ৰ আছে ইণ্ডাষ্ট্ৰিজ আছে সেইবিলাকত অসমীয়া ভাষাৰ ব্যৱহাৰ কৰিবলৈ আপুনি এটা অৰ্ডাৰ নটিফিকেশ্যন উলিয়াই দেখুৱাওক তেতিয়াহে বিশ্বাস কৰিম আপোনাৰ সেই অসমীয়া ভাষাৰ গৌৰৱ সপ্তাহ এনে ইমোশনাল ব্লেকমেইল কৰিবৰ কাৰণে এনেকুৱা ফালতু কাম এনে নকৰিব সেই কথাখিনি ক'লো ৰাইজৰ জ্ঞাতাৰ্থে মানে এফালেদি অসমীয়া ভাষাৰ স্কুলবিলাক বন্ধ কৰিব তাৰ পাছত তেওঁ অসমীয়া ভাষা জীয়াই ৰাখিব এনেকেতো কেতিয়াও নহয় ন এতিয়া আমি দেখি আছো আমাৰ বহুত চহৰ অঞ্চলত প্ৰায় আমাৰ ল'ৰা ছোৱালীবিলাকে অসমীয়া ভাষা ক'বলৈ লাজে কৰে দেখোন শুদ্ধ অসমীয়াটো নকয় আমিতো দেখিছো এতিয়া চুকা ল'ৰা ছোৱালীবিলাকে যিবিলাকে ইংৰাজী মাধ্যমত পঢ়া শুনা কৰে আপোনালোকেও নিশ্চয় দেখিছে যে সেই আমাৰ ল'ৰা ছোৱালীবিলাকে যে অসমীয়া ভাষাটো তাহাঁতি বুলি যে মানুহক কয় তেওঁলোকৰ ফলনি তেওঁলোক বুলি ক'ব লাগে তেওঁলোকে কি কয় আমাৰ এই ল'ৰা ছোৱালীয়ে তাহাঁতি বুলি এটা শব্দ ব্যৱহাৰ কৰে তেনেকুৱা অজস্ৰ শব্দ আপোনালোকে দেখিবলৈ পাব যে অসমীয়া ভাষাটো এইবিলাক মানুহৰ নেতৃত্বতে আসলতে এদিন মানে ব্যৱহাৰ নকৰাৰ ফলস্বৰূপে এদিন কিন্তু অসমীয়া ভাষাটো নাইকিয়া হৈ যাব আৰু সেই ক্ষেত্ৰত সকলোৱে সেই ক্ষেত্ৰত আসলতে মনোনিৱেশ কৰিব লাগে বেছি হ'ল নেকি বাইদেউ নাইকিয়া হৈ যাব সৰি অসমীয়া ভাষাটো যদি আপুনি ব্যৱহাৰ নকৰে তেতিয়া হলে নাইকিয়া হৈ যাব সেই কথাটো এটো কৈয়ে থাকে মানে বাইদেউ কৈ আছে গায়ব হৈ যাব বুলি গায়ব সেয়াই মানে তেওঁ গুৱাহাটী মহানগৰত থকা হেৰাই যাব সেই শব্দটো ক'ব নাজানে গায়ব হৈ যাব বুলি কৈ দিছে এনেকৈ কেতিয়াও ভাষাটো জীয়াই নাথাকে সেই কথাটো কৈছো আজি আমাৰ ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালীবিলাকে তাহাঁতি বুলি যিটো কথা কৈ থাকে মই খুব শুনো মানে ইণ্টাৰভিউ বিলাকত কিবা ক'বলৈ আহোঁতে ছাৰ বাইদেউ তাহাঁতক ধন্যবাদ জনাইছো তেনেকুৱা ধৰণৰ কথা কৈ থাকে মানে ভাল ৰিজাল্ট এটা যেতিয়া কৰিব এইবিলাকৰ জৰিয়তে আমাৰ ভাষাটো বাৰু কেনেকুৱা পৰ্যায়লৈকে যাবগে আপোনালোকে সেই কথাটো চিন্তা কৰক ভৱিষ্যতৰ স্বাৰ্থত অসমীয়া ভাষাটো শুদ্ধকে ক'বলৈ শিকাওক আমাৰ গাৰ্জেনবিলাকক কৈছো অভিভাৱকবিলাকক কৈছো যে কেৱল আপোনালোকৰ এই কামটো নহয় যে ধ্ৰুপদী ভাষাই আজি অসমীয়া ভাষাক স্বীকৃতি দিয়াৰ কাৰণে আপোনালোকে গৌৰৱ অনুভৱ কৰাটোৱেই কাম নহয় অসমীয়া ভাষাটো শুদ্ধ সঠিক ৰূপত ব্যৱহাৰ কৰাটো আপোনালোকৰ কাম আজি আপোনালোকে নিজৰ ছাত্ৰ ছাত্ৰীক নিজৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমত পঢ়া শুনা কৰিব সেই পঢ়া শুনা কৰিবলৈ দিব তাৰ পাছত আপোনালোকে ধ্ৰুপদী সাহিত্যৰ কাৰণে গৌৰৱ অনুভৱ কৰিব তেনেকৈ নহ'ব ন তেনেকৈ কেতিয়াও নহ'ব সেই কথাটো কৈছো যে ব্যৱহাৰে স্বীকৃতি এতিয়া পালি প্ৰাকৃত যিবিলাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি ভাষা তাৰ পাছতো আজিৰ দিনটোত কিন্তু পালি প্ৰাকৃত সংস্কৃত এইবিলাক নাইকিয়া হৈ গৈছে আমি সেই ভাষাবিলাক ক'ব নজনা হৈ গ'লো গতিকে ব্যৱহাৰ নকৰা হৈ গ'ল তাৰ পৰিণতিত আজি এই ভাষাকেইটাৰ আজি পালি প্ৰাকৃতৰ মৃত্যু হ'ল গতিকে এই কথাবিলাক আমি সদায় মনত ৰাখিব লাগিব আৰু বিজেপিয়ে যেতিয়া বিদ্যালয় বিজেপিয়ে কি পাতিছে এইটো কালিৰ পৰা
যোৱাকালিৰে পৰা যিটো অনুষ্ঠান পাতিছে তেওঁলোকে অসমীয়া ভাষাৰ গৌৰৱ সপ্তাহ অসমীয়া ভাষাৰ গৌৰৱ সপ্তাহ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ আচলতে পালন কৰিব পৰা নৈতিক অধিকাৰ আছে নেকি সেই কথা আপোনালোকে কওক আজি এমাহৰ আগত তেওঁলোকে যি সদস্য ভৰ্তিৰ অভিযান চলাইছিলে তাতে অসমীয়া ভাষাটো হত্যাই কৰি দিল দেখোন আপোনালোকে চাইছে চাগে যে বিজেপিৰ হৰ্ডিংবিলাকত লিখিছে যে আৰু তেওঁলোকৰ যিবিলাক ফৰ্ম সদস্য ভৰ্তিৰ ফৰ্ম তাত লিখিছে বিজেপিৰ কাৰ্যকৰ্তাবিলাকক তেওঁলোকেতো আপোনাৰ নিশ্চয় আপোনালোকে সেই কথা দেখিছে তাত বেনাৰবিলাকত যিবিলাক কথা লিখা আছে সদস্যতা বুলি অসমীয়া অভিধানত নাই সেই কথাটো মই কৈ আছোঁ আজি কাৰ্যকৰ্তা বুলিও সেই শব্দ আজি অসমীয়া ডিক্সনাৰীত নাই আজি সেই বাঙালীৰ পৰা বা আজি হিন্দী ভাষাৰ পৰা আজি হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰে আজি আমদানি কৰিছে দুটা শব্দ নিৰ্দিষ্ট শব্দ তেওঁলোকে সেইবিলাকে আজি প্ৰমোচন দি আছে দেখিছেনে নাই আজি তেওঁলোকৰ সদস্য ভৰ্তিৰ অভিযানৰ ক্ষেত্ৰত আজি বাঙালী ভাষা তেওঁলোকে প্ৰমোচন কৰিছে অসমীয়া ভাষাত ভৰাই দিছে সেইটো কেনেকুৱা হৈছে কথাটো আজি সদস্যতা শব্দ যিটো অসমীয়া অভিধানত নথকা এটা শব্দ আজি বিজেপিয়ে প্ৰমোট কৰিছে আজি ব্যৱহাৰ কৰিছে অসমীয়া ভাষাৰ লগত আজি কাৰ্যকৰ্তা বুলি এটা শব্দ আপোনাৰ অসমীয়া ভাষাৰ লগত তেওঁলোকে ভৰাই দিছে যিটো অসমীয়া অভিধানত নাই গতিকে সেই কথাবিলাক আপোনালোকে চাওক চালিজাৰি চাওক যে বিজেপিয়ে অসমীয়া ভাষাৰ গৌৰৱ সপ্তাহ পতাৰ নৈতিক অধিকাৰ আছে নেকি সেই প্ৰশ্ন আপোনালোকৰ মনলৈ আনক এই বেছিক কথাবিলাক আপোনালোকৰ সন্মুখলৈ আনিলোঁ ধন্যবাদ